Hello friends, আজি আগবঢ়াব লৈছোঁ লাই শাকৰ আৰু এবিধ খাৰ আৰু এই লাই শাকৰ খাৰখন আমি কেনেকৈ কচু দি বনাই খাব পাৰোঁ আৰু তাত কি দিয়া যায় চাওঁগৈ আৰু এই কচু আৰু লাই শাকৰ খাৰখনত যদি আমি অকণমান বইল মাংস দি দিওঁ তেতিয়াহ'লে ইয়াৰ টেষ্টটো একদম দুগুণ বাঢ়ি যায়। এতিয়া আপোনালোকে ভাবিব মাংস আৰু লাই শাক হয়, মাংস আৰু লাই শাকৰ খাৰ খাবলৈ বিৰাটেই সোৱাদ হয়। আপোনালোক যদি কেতিয়াও বনোৱা নাই তেতিয়াহ'লে এবাৰ এনেদৰে বনাই খাই চাব। আগবাঢ়িছোঁ ৰেচিপিটো লৈ। লাই শাকৰ খাৰৰ বাবে আমাক লাগিব লাই শাক আৰু লাই শাকখিনি ভালকৈ ধুই মেলি সৰু সৰুকৈ কাটি ল'ব। আপোনালোক বটিত কাটিব পাৰে, কটাৰী দি কাটিব পাৰে, নহ'লে চপিং বৰ্ডত সৰু সৰুকৈ চপ কৰি দিব। যেনেকৈ আপোনালোকৰ সুবিধা তেনেকৈ আপোনালোক কাটি ল'ব আৰু লাই শাকখিনি কটা হৈ যোৱাৰ পিছত এটা বাতিত উঠাই ছাইডত থৈ দিব। ইফালে এটা বাতিত 1/4 কাপ মচুৰ দাইল আৰু 1/4 কাপ ৰহৰ দাইল লৈ পেলাই পানীত ভিজাই থ'ব প্ৰায় 20 মিনিট বা আধা ঘণ্টা। তাৰপিছত দাইলখিনি ভালকৈ ধুই টুকি থৈ দিব। তাৰ লগতে লৈছোঁ 4টামান গুটি কচু আৰু এইখিনি বাকলি গুচাই আপোনালোক 2ফাল বা 4ফাল এই হিচাপত কাটি ল'ব চাইজটো চাই পেলাই। এতিয়া এখন ডেক্সি বা কেৰাহীত মিডিয়াম জুইত বহাই তাত দি দিব মিঠাতেল। মিঠাতেলখিনি গৰম হওঁতে তাত দি দিব 2 ফুটামান নহৰু পাতলা পাতলাকৈ কাটি, সৰিয়হ অকণমান আৰু 2টামান শুকান জলকীয়া ভাঙি পেলাই দি দিব গোটেইখিনি। যেতিয়া দেখিব যে নহৰুখিনি অকণমান ৰঙচুৱা হৈছে আৰু খুব ধুনীয়া গোন্ধ এটা ওলায় আৰু তাৰ লগতে যেতিয়া সৰিয়হখিনি ফুটিবলৈ ধৰিব ঠিক তেতিয়াই তাত দি দিব আপোনালোক সেই মচুৰ দাইল আৰু ৰহৰ দাইলখিনি যিখিনি আগতে ধুই থৈছিলে যে সেইখিনি। মচুৰ দাইল আৰু ৰহৰ দাইলখিনি অকণমান দেৰি লৰোৱা হৈ যোৱাৰ পিছত তাত এতিয়া আমি দি দিম সেই কাটি থোৱা লাই শাকখিনি। লাই শাক, মচুৰ দালি আৰু ৰহৰ দালিখিনি খুব ভালকৈ লৰাব আৰু লাই শাকখিনি যেতিয়া অকণমান জহি যাব তেতিয়া তাৰ পানী এটা ওলায়। এই পানীখিনি ওলাওঁতেই মাজত অকণমান গাঁত কৰি দিয়া নিচিনা কৰিব। সেই মাজৰ পানীখিনিৰ ওপৰত এতিয়া আমি কি কৰিম, চ'দা দি দিম। চ'দাটো নিজৰ সোৱাদ অনুযায়ী দি দিব আপোনালোক। মই একদম আন্দাজত বনাইছোঁ এই খাৰখিনি, কোনো মই পাৰ্টিকুলাৰ হিচাপ কৰা নাই। আগতেও মোৰ খাৰ বনোৱা আছে, সেয়া হিচাপ দি বনোৱা আছে। আপোনালোক সেই মোৰ আগৰ ভিডিঅ'বিলাক চাই ল'ব পাৰে। আৰু এতিয়া আমি তাত দি দিম অকণমান পিচি থোৱা নহৰু। বহুত মানুহে আদাও দি ভাল পায়, পিছে মই আদা নিদিওঁ, নহৰু দিয়ে বনাওঁ আৰু তাৰ লগতে দি দিছোঁ অকণমান নিমখ। এতিয়া এই লাই শাক, দালি, নহৰু, চ'দা এই গোটেইখিনি ভালকৈ লৰাইছোঁ। লৰোৱা হৈ যোৱাৰ পিছত যেতিয়া দেখিব অকণমান লাই শাকখিনি খুব ভালকৈ জহি গৈছে ঠিক তেতিয়া আপোনালোকে তাত দি দিব পাৰে সেই গুটি কচু, কেঁচা গুটি কচুখিনি। আপোনালোক ইচ্ছা কৰিলে বইল কৰি দিব পাৰে, কিন্তু মই কচুটো লাই শাকৰ লগত সিজাই খুব ভাল পাওঁ। লাই শাকৰ ফ্লেভাৰটো একদম গুটি কচুকেইটাত সোমাই যোৱা নিচিনা লাগে। এতিয়া তাত দি দিব অকণমান পানীখিনি অকণমান সৰহকৈ দিব লাগিব, পূৰা ডুব খোৱাকৈ আৰু অকণমান ভালকৈ লৰাই পেলাই এতিয়া ঢাকনখন মাৰি মিডিয়াম জুইত সিজিবলৈ কাৰণে ৰাখি দিব। প্ৰায় 15-20 মিনিট মানৰ পাছত ঢাকনখন খুলি খাৰখিনি এবাৰ লৰাই দিব। এতিয়ালৈকে খাৰখিনি পূৰা সিজা নাই কাৰণ দালিখিনি এতিয়াও গোটা গোটা হৈ আছে আৰু কচুখিনিও সিজা নাই। এতিয়া আমি আৰু এবাৰ ঢাকনখন মাৰি আগলৈ সিজিব ৰাখি দিছোঁ। ইন দ্য মিন টাইম এটা সৰু বাতিত অকণমান গুড়ি সৰিয়হ আৰু অকণমান গুড়া চাউল লৈ পেলাই গোটেইখিনি পানী দি খুব ভালকৈ ঘুলিব আৰু এনেকুৱাকৈ ঘুলিব যাতে কোনো লাম্পছ নাথাকে, গোটা গোটা হৈ নাথাকে আৰু একদম পনীয়া হৈ যায়। এতিয়া আৰু 10 মিনিট মানৰ পিছত ঢাকনখন খুলি চাব খাৰখিনি এতিয়া অকণমান সিজি গৈছে, লাই শাকখিনি আৰু দাইলখিনি। এতিয়া আমি সেই সৰিয়হ আৰু চাউলৰ গুড়া মিশ্ৰণখিনি দি দিম। তাৰপিছত খুব ভালকৈ লৰাই দিব আৰু ঢাকনখন মাৰি আগলৈ সিজিব ৰাখি দিব। প্ৰায় 7-8 মিনিট মানৰ পিছত ঢাকনখন খুলি এতিয়া গোটেই খাৰখিনি লৰাই দিব। চাউলৰ গুড়া আৰু সৰিয়হ মিশ্ৰণটো দিয়া হৈছে কাৰণে ডাঠ হৈ যায় গোটেই খাৰখিনি, সেইটো কাৰণে মাজে পৰে আপোনালোক লৰাই থাকিব। এতিয়া আমি কি কৰিম, এই কচুখিনি আমি এতিয়া ওলাই দিম গোটেই খাৰখিনিৰ পৰা, কাৰণ ঘুটনি মাৰিলে গোটেই কচু গুটিকেইটা ভাঙি যাব পাৰে। সেইটো কাৰণে আমি কচুখিনি ওলাই দিছোঁ। এতিয়া ঘুটনি এখন লৈ খুব বঢ়িয়াছে খাৰখিনি ভালকৈ ঘুটি দিব যাতে দাইল আৰু লাই শাকখিনি খুব বঢ়িয়াছে মিলি যায় আৰু এটা ধুনীয়া কনচিষ্টেঞ্চি এটা আহে, পাতলা আৰু মিহি হৈ যায় গোটেই খাৰখিনি। আৰু এনেকৈ ঘুটি দিলে খাৰখিনি তেতিয়া খাই বিৰাট সোৱাদ হয়। খাৰখিনি ভালকৈ ঘুটা হৈ যোৱাৰ পিছত গোটেই কচুগুটিখিনি আকৌ আমি খাৰত উভতাই দি দিওঁ।
লাই শাক কচুৰ খাৰখিনি ৰেডি হৈ গ'ল খাবলৈ কাৰণে আপোনালোক এনেকে পৰিবেশন কৰিব পাৰে কিন্তু আপোনালোকৰ আগত মই আৰু এটা ষ্টেপ দেখাব লৈছোঁ আৰু সেইটো হ'ল কেনেকে আমি বইল মাংস এই খাৰৰ লগত দি আমি খাব পাৰোঁ মই ইয়াত ব্যৱহাৰ কৰিছোঁ বিফ আৰু আপোনালোক যিকোনো বেলেগ মাংস ইউজ কৰিব পাৰে বিফখিনি মই প্ৰেছাৰ কুকাৰত দি পেলাই অকণ আদা নহৰু পিঁয়াজ আৰু নিমখ দি পেলাই বইল কৰি ল'লোঁ আৰু অন্য বেলেগ কোনো মছলা নাই ভালকৈ সম্পূৰ্ণ সিজাই ল'ব গোটেই মাংসখিনি আৰু এতিয়া আপোনালোক লাই শাক আৰু কচু খাৰত দি দিব কচুটো অপচনেল হয় যেতিয়া মাংসটো দিয়ে কচুটো নিদিলেও একো নাই সো এতিয়া অলপ দেৰি লাই শাক আৰু মাংসখিনি খুব ভালকৈ বইল কৰিব যাতে গোটেই লাই শাক আৰু মাংসৰ ফ্লেভাৰখিনি একেলগে কম্বাইন হৈ যায় আৰু কনসিষ্টেন্সিটো আপোনালোকৰ নিজৰ ওপৰত কথা যদি দাঁত বিচাৰে অলপ দাঁত কৰি খাব পাৰে আৰু অকমান পাতলা বিচাৰিলে পাতলাকৈ খাব পাৰে মই পিছে এনেকে মিডিয়াম কনসিষ্টেন্সিটোৱে ভাল পাওঁ এতিয়া আপোনালোকৰ এই লাই শাক কচু আৰু মাংসৰ খাৰখিনি ৰেডি হৈ গ'ল লাষ্টত আমি দি দিম তাত কেইটামান কেঁচা জলকীয়া আৰু কেঁচা জলকীয়া দিয়াৰ পিছত ঢাকনখন মাৰি গেছটো অফ কৰি দিব আপোনালোকৰ লাই শাক কচু মাংসৰ খাৰ ৰেডি হৈ গ'ল কেনে পালে ৰেচিপিটো ভাল পালে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত নতুন ভিউৱাৰ্ছ আপোনালোকক অনুগ্ৰহ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যদি এতিয়ালৈকে কৰা নাই আৰু বেল আইকনটো হিট কৰি দিব টু গেট পোষ্ট নটিফিকেশ্যনছ অফ অল নিউ আপলোডেড ভিডিঅ'ছ সকলোকে আপোনালোকৰ সময় স্নেহ মৰমৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ উপস্থিত হ'ম আৰু নতুন ভিডিঅ' লৈ এতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক টেক কেয়াৰ এণ্ড বি ছেফ বাই বাই